হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই। মোৰ বৰ্তমান ভালে। এইফালে চাই দিয়ক, মই হাতত এয়া কলগছ চাকি দিবলৈ লৈ আহিছোঁ। এইফালে চাকি তেল, আজি যিহেতু লক্ষী পূজা, সেইবাবে পথাৰত চাকি দিবলৈ আহিলোঁ। এইখন চাওক আমাৰ পথাৰখন। আমাৰ পথাৰখনৰ লগত আহিব লাগে দেই। চব ইমান ওচৰতে চাতিছে মানুহবোৰে। সেই মই ইমান দূৰ আহিব লগা হৈছে, অকণমান আৰু আহিব লাগিব। পাইছোঁহি আৰু এয়া আমাৰ পথাৰ পালোহি। দেখিছে নাই বাৰু, ধানবোৰ ভাল নহয় এইবাৰ। ধান ওলোৱাই নাই বহুত মানুহৰে, এইবাৰ খেতিও বেয়া, বৰ ভাল নহয়। এয়া হৈছে কাতি বিহুত চাকি জ্বলাইছিলোহি, সেইবাবে এইটো আছে পূৰা লেলি চেপেটি শুকাই গ'লা। সেইটো এতিয়া মই এইখিনিতে দিম। সেইফালে আছে, সেইফালে নাযাওঁগৈ ইমান দূৰ। মই এইডোখৰ অকলে আহিছোঁ যে, সেইফালে নবহে আঁতৰত থাকি আহিলে, সেইটো কাৰণে মোৰ গধূলি ভয় লাগিব। সেইফালে দেখিছে নাই নবহেত, সেইফালে দেখাইছোঁ বাৰু, ৰ'ব। এতিয়া মই এইখিনিতে দিওঁ, বেছি দূৰলৈ নাযাওঁ। এয়া মই তেল দি লওঁ, এতিয়া জ্বলাইছোঁ। আমাৰ ইয়াত যিহেতু লক্ষী পূজা দিলে আৰু কাতি বিহু চাকি দিলে মানে উলি দিয়ে মানুহে, গতিকে ময়ো দি দিওঁ। ভালকৈ দিব নাজানো, তথাপিও দিছোঁ। এইফালে মোৰ হৈ গ'ল চাকি জ্বলোৱা। এতিয়া গৈ আছোঁ। সেই নবহে ৰৈ আছে মোৰ বাবে, আহৈ আহৈ চিঞৰি আছে। মই এইফালে ভিডিঅ' বনাই আছোঁ। ইমান ঘাঁহ গোটেই বংগুটি চংগুটি লাগি অৱস্থা নাইকিয়া হৈছে গোটেই এইবোৰ।